দেখুৱাবলৈ আহি আছোঁ। আহি পাই গ'লোহি। এয়া ইয়াতে শংকৰ উৎসৱ হৈ আছে। কি সুন্দৰকৈ ঘৰবিলাক সজাই তুলিছে সেইটো চাওক। মানে তো চাবলগীয়া এটা হৈছে মানে আজি মানে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে আৰু ইয়াত জন্ম উৎসৱ পালন কৰিছে। বৰনাহনি নামঘৰলৈ আপোনাক স্বাগতম। মানে এইটো বৰনাহনি নামঘৰত পাতিছে। অ'কে, এবার আমি তাই অঙ্গি ভঙ্গি চাহন আমি তৰুণ খাটনিয়ালৈ ধন্যবাদ জনাইছোঁ আৰু সৌভাগ্য জ্ঞাপন কৰিছোঁ।
শান্ত হুয়া মাতৃদেবী নকরি প্রণাম বহু কথাই কৈছি তহঁতক বহুবাৰ মই কিন্তু এতিয়াও দেখো ক্ষীৰোদাৰ লৈ অৱৰণ সৰ্বশক্তিক তহঁতি ভাঙিয়ে পথে কোয়া মাতৃ ও দেখছ তোমারে লুহে যদি অবশ্যই পূর্ণ হব তোমারে মলারে কামনা পুনবাৰ কব লাগে যদি মাতৃ কোন হেৰা মোৰ অৱস্থান প্ৰতিদিন সূৰ্য হওক দেৱতা সমাজে দেৱতা সমাজে নিজকে সৰ্বশ্ৰেষ্ঠ ভাওনা চাওনা চাই হৈ গ'ল এতিয়া যাওঁ যাওঁ ঘৰ আহি পাই গ'লোহি বৰ্তমান